নমস্কাৰ, মই ধনজিত কলিতা। পোনপ্ৰথমে আপোনালোক সকলোকে জ্ঞানজ্যোতিৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ বহুত স্বাগতম জনাইছোঁ। লগতে বন্ধুসকল, আপোনালোক সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ এই ভোগালীৰ ভোগে আপোনালোক সকলোলৈ যেন কঢ়িয়াই আনে সুখ, শান্তি, সমৃদ্ধি তথা আশাৰ বতৰা। এয়ে ভগৱানৰ ওচৰত কামনা কৰিলোঁ। লগতে বন্ধুসকল, আজি আপোনালোকলৈ লৈ আহিছোঁ এক বহুত ডাঙৰ সুখবৰ। আপোনালোকে হয়তো ভিডিঅ'টোৰ থাম্বনেইলখন চাই নিশ্চয়কৈ অনুমান কৰিব পাৰিছে যে আজি আমি এই ভিডিঅ'টোত কি সম্পৰ্কে আলোচনা কৰিম। যে যোৱা 2019 বৰ্ষত 10 নৱেম্বৰ তাৰিখে যি অসম টেট অনুষ্ঠিত হৈ গৈছিল আৰু সেই অসম টেটত যিসকল লোকে সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰিছিল তেওঁলোকলৈ বহুত ডাঙৰ সুখবৰ, কিয়নো তেওঁলোকে অতি সোনকালে নিযুক্তি হ'ব এজন শিক্ষক হিচাপে। তেওঁলোকে নিযুক্তি হ'বলৈ গৈ আছে আৰু কেনেকৈ নিযুক্তি হ'ব, কোনদিনাখন তেওঁলোকে নিযুক্তি হ'ব পাৰিব, সেই সম্পৰ্কে মই আজি আপোনালোকক এই ভিডিঅ'টোৰ যোগেৰে নিশ্চয়কৈ জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, কোনো ধৰণৰ স্কিপ নকৰিব। গতিকে বন্ধুসকল, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, কিছু সময় পূৰ্বে অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয় ডাঙৰীয়াই তেওঁ নিজৰ ফেচবুক একাউণ্টৰ জৰিয়তে ঘোষণা কৰিছে যে বিহুৰ পিছতে তেওঁলোকে নিযুক্তি দিব অসম টেটত যিসকলে পাছ কৰিছিল তেওঁলোকক। আৰু তেওঁলোকৰ যি নিযুক্তি প্ৰক্ৰিয়া, সেই নিযুক্তি প্ৰক্ৰিয়া বৰ্তমান চলি আছে। মই আপোনালোকক সেই তেখেতৰ যিটো পোষ্ট আছিল, পোষ্টটো নিশ্চয়কৈ দেখুৱাবলৈ চেষ্টা কৰিম। মই নিশ্চয় আপোনালোকক দেখুৱাম যে তেওঁ কি পোষ্ট কৰিছে। কিন্তু বন্ধুসকল, তাৰ আগত আপোনালোকক এটা কথা কৈছোঁ যে কি পদ্ধতিত তেওঁলোকে নিযুক্তি প্ৰক্ৰিয়া কৰিব, এই সম্পৰ্কে মই আপোনালোকক ক'বলৈ ওলাইছোঁ যে নিযুক্তি প্ৰক্ৰিয়া হ'ব মেৰিট লিষ্টৰ বেচিছত হ'ব। অৰ্থাৎ 2012 চনৰ পৰা আজিলৈকে যিমান শিক্ষক নিযুক্তি হৈছে, আমি গম পাওঁ যে তেওঁলোকে নিযুক্তি প্ৰক্ৰিয়াৰ কাৰণে পোনপ্ৰথমে টেটৰ যি পাৰ্চেণ্টেজ আছিল, সেই টেটৰ পাৰ্চেণ্টেজ একেবাৰে চাই লয়। তাৰপিছত যদিহে শিক্ষকজনে নিম্ন প্ৰাথমিক অৰ্থাৎ যদি LP ছেকশ্যনৰ বাবে পষ্টত এপ্লাই কৰে, তেতিয়াহ'লে তেখেতৰ যি হায়াৰ ছেকেণ্ডাৰীৰ মাৰ্ক, সেই হায়াৰ ছেকেণ্ডাৰীৰ মাৰ্কটো তাৰ লগত যোগ কৰি লয়। তাৰপিছত যিটো স্পেচিয়েল এডুকেশ্যন আছে, DLED, BEd নতুবা এনেকুৱা ধৰণৰ তাৰ সমৱৰ্তী যিটো কোৰ্চ লৈছিল, সেই কোৰ্চটোৰ যিটো পাৰ্চেণ্টেজ আছে, সেই পাৰ্চেণ্টেজটো তাত মানে যোগ কৰা হয়। তাৰপিছত সৰ্বমুঠ যোগ কৰি কিনে আপোনালোকৰ যিটো মেৰিট লিষ্ট ওলাব, সেই মেৰিট লিষ্ট বেচিছতেই দিয়া হয় শিক্ষক নিযুক্তি। আৰু এইবাৰো সেই একেই পদ্ধতিৰ দ্বাৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব। আপোনালোকৰ যি টেটৰ পাৰ্চেণ্টেজ, তাৰপিছত আপোনালোকৰ যিটো হায়াৰ ছেকেণ্ডাৰীৰ পাৰ্চেণ্টেজ, তাৰপিছত যিটো আপোনালোকৰ DLED, BEd নতুবা এনেকুৱা ধৰণৰ যিটো আপোনালোকৰ স্পেচিয়েল এডুকেশ্যন আছে, সেই স্পেচিয়েল এডুকেশ্যনৰ যিটো পাৰ্চেণ্টেজ, এই তিনিওটা পাৰ্চেণ্টেজ যোগ কৰি যিটো আপোনালোকৰ মুঠ পাৰ্চেণ্টেজ হ'ব, সেই মুঠ পাৰ্চেণ্টেজৰ বেচিছত মেৰিট লিষ্ট তৈয়াৰ হ'ব। আৰু এইবাৰ যিহেতু জোন আকাৰত মানে তেওঁলোকে ধৰি দিছে যে এইবাৰ মানে আপোনালোকে নিশ্চয় এপ্লাই কৰোঁতে গম পাইছিলে যে এইবাৰ আপোনালোকে জোন হিচাপত চিলেক্ট কৰিছিল যে মই অমুকখন এইটো জোনত মই চাকৰি কৰিম। গতিকে আপোনালোকে সেই জোনটোতে চাকৰিৰ বাবে এপ্লাই কৰিব পাৰিব। বৰ্তমান যি শিক্ষক নিযুক্তি হ'ব, এই শিক্ষক নিযুক্তিত আপোনালোকে বেলেগ জোনত এপ্লাই কৰিব নোৱাৰিব। যিটো জোনত আপোনালোকে অনলাইন কৰোঁতে এপ্লাই কৰিছিল, অৰ্থাৎ যিটো জোনত আপুনি চাকৰি কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছিল, সেই জোনটোত আপুনি চাকৰি কৰিব লাগিব। বন্ধুসকল, মই আপোনালোকক পোনে পোনে লৈ যাব ওলাইছোঁ আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয় ডাঙৰীয়াই কি কথা কৈছে, কোনখিনি কথা তেওঁ পোষ্ট কৰিছে, সেই কথাটো মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। বন্ধুসকল, এইটো হৈছে আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয় সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াৰ ফেচবুক পেজ। আৰু এই ফেচবুক পেজটোৰ জৰিয়তে তেখেতে আজি কিছু সময় পূৰ্বে ঘোষণা কৰিছে যে কেনেকুৱা ধৰণৰ তেখেতসকলে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব আৰু কেতিয়াৰ পৰা তেখেতসকলে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব, মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। আৰু এইটো হৈছে তেওঁৰ পোষ্ট। 1 ঘণ্টা সময় আগতে তেওঁ এই পোষ্টটো পোষ্ট কৰিছে। আৰু এই পোষ্টটোত তেওঁ উল্লেখ কৰিছে যে বিহুৰ পাছত আমি প্ৰাথমিক বিদ্যালয়সমূহৰ নতুন নিযুক্তিৰ কাম কাজবোৰ আৰম্ভ কৰিম, অনুগ্ৰহ কৰি আমাৰ সৈতে অলপ সহযোগিতা কৰক। অৰ্থাৎ তেওঁ স্পষ্টকৈ ইয়াত উল্লেখ কৰিছে যে এই যিটো মাঘ বিহু, এই মাঘ বিহুৰ পিছতে তেখেতসকলে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব। আৰু এই নিযুক্তি প্ৰক্ৰিয়া হ'ব কেৱল মাথো নিম্ন প্ৰাথমিক বিদ্যালয়সমূহৰ বাবে। গতিকে যিসকল কেণ্ডিডেটে এই নিম্ন প্ৰাথমিক পৰ্যায়ৰ টেট পাছ কৰিবলৈ সক্ষম হৈছিল, তেওঁলোকে এই বিহুৰ পাছতে নিযুক্তি পাবলৈ সক্ষম হ'ব। এই কথাটো স্পষ্ট কৰি দিছে মাননীয় শিক্ষামন্ত্ৰী মহোদয় ডাঙৰীয়াই। গতিকে বহুত ডাঙৰ সুখবৰ সেইসকলৰ বাবে যিসকলে LP টেট পাছ কৰিছে। আৰু যিসকল কেণ্ডিডেটে UP টেট পাছ কৰিছে, নিশ্চয়কৈ তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়াৰ কামো অতি সোনকালে চৰকাৰে আৰম্ভ কৰিব। আৰু তেওঁলোকক নিশ্চয়কৈ এনেদৰে ঘোষণা কৰিব তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ কৰিব। গতিকে বন্ধুসকল, আজিৰ এই ভিডিঅ'টো বহুত দীঘলীয়া নকৰোঁ। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকলৈ লৈ আহিলোঁ এক বহুত ডাঙৰ ইনফৰমেশ্যন। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো লাইক নকৰাকৈ নাথাকিব, আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ নাথাকিব। আৰু যদিহে আপুনি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো উপভোগ কৰি আছে, তেতিয়াহ'লে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব।
কিয়নো বন্ধুসকল মোৰ এই জ্ঞানজ্যোতি চেনেলটোত নতুনকৈ আৰু এটা টপিক আৰম্ভ কৰিছোঁ যে মিছন ইৰিগেশ্যন আৰু মিছন আছাম পুলিচ অৰ্থাৎ ইৰিগেশ্যন আৰু অসম পুলিচ বিভাগৰ বাবে যি লিখিত পৰীক্ষা হ'ব সেই লিখিত পৰীক্ষাত যাতে আপোনালোকৰ সহায় হয় তাৰ বাবে মই কিছুমান গণিতৰ শেহতীয়াভাৱে ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক দি আছোঁ। গতিকে আপোনালোকে সকলোবোৰ ভিডিঅ' চাবৰ বাবে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।